all, brilliant mom. Today's topic is stress marks. আজিৰ টপিক হৈছে ষ্ট্ৰেছ মাৰ্কছ। আজিৰ যুগৰ মাতৃসকলে যিহেতু নিজকে ভালদৰে ৰাখিব বিচাৰে, আপুনি এটা উদাহৰণ হৈ নিজকে ভালদৰে ৰখাটো দৰকাৰ। ভিডিঅ'সমূহ আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ ভাল পাইছে তেতিয়াহ'লে লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু কাইণ্ডলি ছাবস্ক্ৰাইবৰ তলত কাষত থকা বেল বাটনটো প্ৰেছ কৰিব, কাৰণ তেতিয়া আপোনালোকে গম পাব যে মই ভৱিষ্যতে কি ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। কাইণ্ডলি কমেণ্ট কৰিব, তেতিয়া মই গম পাম যে আপোনালোকৰ লগত মই কি টপিকত শ্বেয়াৰ কৰিলে আপোনালোক লাভৱান হ'ব। এই ভিডিঅ'টো মই ডেডিকেট কৰিছোঁ মোৰ এগৰাকী ভিউৱাৰ লিণ্ডা আণ্টি, তেওঁৰ ছোৱালীলৈ। লিণ্ডা আণ্টিয়ে যোৱাকালি কনচাৰ্ণ হৈ পাৰ্চনেল কুৱেৰিজ যোগে মোক সুধিলে। আণ্টিয়ে মোক ক'লে যে তোমাৰ মই কেতিয়াও ষ্ট্ৰেছ মাৰ্ক দেখা নাছিলোঁ, কাইণ্ডলি মোৰ ছোৱালীৰ কাৰণে তুমি কিবা এটা ছাজেষ্ট কৰা। লগতে মোৰ ছোৱালীৰ নাতিনী হৈছে আৰু মোৰ ছোৱালী লিণ্ডা আণ্টি আৰু মই বহুতখিনি সময় একেলগে আছিলোঁ। এটা আণ্টিয়ে মোৰ বেবীটোৰ অতি ধুনীয়াকৈ চোৱা চিতা কৰিছিলে আৰু মই কেনেদৰে ষ্ট্ৰেছ মাৰ্কছ নোহোৱাকৈ প্ৰাকৃতিক উপায়েৰে নিজৰ কেয়াৰ ল'লোঁ, সেইটো মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। মই 3টা ফেজত এই কথাটো শ্বেয়াৰ কৰিম। প্ৰথম ফেজ হৈছে আপুনি যদি কেয়াৰ ষ্টাৰ্ট কৰিছে প্ৰেগনেঞ্চিৰ একেবাৰে প্ৰথম অৱস্থাৰ পৰাই, যোনটোত মই আছিলোঁ, যোনটোৰ বেবীটো আপোনাৰ পেটৰ ভিতৰত এটা কোষকৈ আগবাঢ়ি লাহে লাহে ডাঙৰ হ'বলৈ ধৰে। গতিকে আপোনাৰ পেটৰ বা ভৰিৰ বা হাতৰ বা অন্য কোনোবা অংগৰ যদি ষ্ট্ৰেছ মাৰ্ক হ'বলৈ আছে, সিও এটা কোষকৈ আগবাঢ়িব। গতিকে আজি হয়তো আপুনি অনুভৱ নকৰিব, আজি হয়তো আপোনাৰ শৰীৰত একো ষ্ট্ৰেছ মাৰ্কছ নহ'ব পাৰে, কিন্তু ই কোনো গেৰেণ্টি নিদিয়ে যে আপোনাৰ প্ৰেগনেঞ্চিৰ এণ্ডত বা ডেলিভাৰীৰ পিছতো কোনো ষ্ট্ৰেছ মাৰ্কছ নহ'ব। গতিকে আপুনি কেয়াৰ লোৱাটো ডে 1ৰ পৰাই নিতান্ত প্ৰয়োজনীয়। আৰু মই যিহেতু কমিউনিটি ফ'কাছড প্ৰাকৃতিক উপায় কিছুমানত ষ্ট্ৰংলি বিলিভ কৰোঁ, সেইকাৰণে মই খুব ভাল কোৱালিটিৰ নাৰিকল তেল কিনিছিলোঁ আৰু পিছলৈ যেতিয়া মই আৰু বেছি এচিয়ৰেঞ্চেৰে নিজকে কেয়াৰ ল'বলৈ বিচাৰিলোঁ, তেতিয়া নাৰিকল তেল মই ঘৰতেই অলপ উলিয়াই প্ৰিজাৰ্ভ কৰি পেলাই মই সেইখিনি স্কিনত এপ্লাই কৰিছিলোঁ। পেটত, ভৰিত, হাতত আৰু গোটেই শৰীৰতে ইনফেক্ট এপ্লাই কৰিছিলোঁ। আৰু লাষ্টৰ ফাললৈ মই দিনে 3বাৰকৈ এপ্লাই কৰা হ'লোঁ, কাৰণ নাৰিকল তেলে আপোনাক কোনো ধৰণৰ অপকাৰ নকৰে আৰু আপোনাৰ বেবীটোৰ কাৰণে ই টোটেলি ছেফ। ইয়াত বহুতো উপাদান আছে। এটা অতি সুন্দৰ উপাদান যি আপোনাক ষ্ট্ৰেছ মাৰ্কত ৰোধত সহায় কৰিব, সেইটো হৈছে ভাইটামিন ই। গতিকে আপুনি নেচাৰেল উপায়েৰে ভিটামিন ই আপোনাৰ শৰীৰত লগাই ৰাখিব। ডিউৰিং প্ৰেগনেঞ্চি, আফটাৰ প্ৰেগনেঞ্চি আপোনাৰ কেতিয়াও ষ্ট্ৰেছ মাৰ্কছ নহয়। এতিয়া মই আহিছোঁ ছেকেণ্ড ফেজলৈ, যোনটোত লিণ্ডা আণ্টিৰ ছোৱালী আছে। এই ফেজত যিহেতু আপুনি অলৰেডি বেবী ডেলিভাৰ কৰিলে আৰু এতিয়া আপোনাৰ ষ্ট্ৰেছ মাৰ্ক আছে আৰু এতিয়া আপুনি বজাৰত কিনা ভাইটামিন ইও ইউজ কৰিব পাৰে। সেইকাৰণেই মই ইভিয়ন কেপচিউলছ, যোনটো ভিটামিন ই কেপচিউলছ, গ্ৰীণ কালাৰ কেপচিউল, সেইটো 2টাকৈ প্ৰতিদিনে গা ধোৱাৰ আগত আপুনি ভালদৰে পেটত এপ্লাই কৰিব। যিহেতু ইভিয়ন ভিটামিন ই অইলটো খুবেই থিক হয় আৰু 2টা উলিয়ালেও আপোনাৰ হয়তো পেটৰ এণ্টায়াৰ পৰ্চনটো কভাৰ নহ'ব পাৰে, সেইকাৰণে ইয়াক আপুনি আইদাৰ ভেচলিন বা যিকোনো ধৰণৰ পেট্ৰলিয়াম জেলি বা এল'ভেৰা জেলৰ লগত মিহলাই পেলাই স্কিনত ফুল্লি আপুনি কভাৰ কৰিব পৰাকৈ এপ্লাই কৰিব। অকল ভৰিত, হাতত বা ব্ৰেষ্টত যদি ষ্ট্ৰেছ মাৰ্ক হৈছে তেতিয়াহ'লে তাত এপ্লাই কৰিব পাৰিব। আৰু এইটো যদি আপুনি ডেডিকেটেডলি 2 মাহ বা 3 মাহ এপ্লাই কৰে, তেতিয়া আপুনি গোটেই ষ্ট্ৰেছ মাৰ্কছখিনি লাহে লাহে নাইকিয়া হ'ব। আপুনি ফাৰ্ষ্ট ফেজৰ দৰে নাৰিকল তেলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু নাৰিকল তেল যিহেতু প্ৰাকৃতিক উপায়েৰে আহিছে আৰু ইয়াত ভাইটামিন ইৰ পৰিমাণটো ন্যূনতম পৰিমাণে আছে, সেইকাৰণে ইয়াক আপুনি দীঘলীয়া সময়ৰ কাৰণে এপ্লাই কৰিব লাগিব। হয়তো আপোনাক এবছৰৰ দৰকাৰ হ'ব আপোনাৰ গোটেই ষ্ট্ৰেছ মাৰ্কৰ পৰা ৰিলিফ পাবৰ কাৰণে। থাৰ্ড ফেজটো হৈছে আপোনাৰ যদি ডেলিভাৰী হোৱাৰ অলৰেডি 6 মাহ হৈছে বা এবছৰ হৈছে আৰু আপুনি আগৰ সময়ছোৱাত কিবা কাৰণে আপোনাৰ কেয়াৰ আপুনি বন্ধ কৰি ৰাখিছিলে আৰু এতিয়া আপুনি আকৌ কেয়াৰ ল'ব বিচাৰিছে, তেতিয়াহ'লে আপুনি
হাইলিউৰনিক এচিড বেছ কিবা যদি ভাল জেল ফাৰ্মাচিত পায় তেতিয়াহ'লে সেইটো আপুনি এপ্লাই কৰিব পাৰিব ই আপোনাৰ স্কিনখনক নৰিছ কৰিব মাৰ্কছ আপোনাৰ শৰীৰত আছে সেইখিনিৰ পৰা ৰেহাই পোৱাত আপোনাক সহায় কৰিব এই তিনিটা ফেজত তিনি ধৰণে আপুনি নিজকে কেয়াৰ লোৱাৰ উপৰিও মই আপোনালোকৰ লগত আজি এটা বোনাছ টিপছ শ্বেয়াৰ কৰিব বিচাৰিছোঁ সেইটো হৈছে ঘৰত বনোৱা ঘি আপোনাৰ আগৰ তিনিওটাৰে এটাও এক্সেচিবল নহয় তেতিয়াহ'লে আপুনি ঘৰত অলপমান গৰু ঘিউ বনাই পেলাই গৰু ঘিউখিনি আপুনি লাহে লাহে এপ্লাই কৰিব ইয়াত ভাইটামিন এ থাকে আৰু ভাইটামিন এও শৰীৰৰ স্কিনৰ কাৰণে খুবেই ভাল আৰু 4 চামুচৰ আধা চামুচ গৰু ঘিউ খাব আৰু তাক আপুনি পেটৰ স্কিনত এপ্লাইও কৰিব ষ্ট্ৰেছ মাৰ্কৰ পৰা ৰিলিফ পোৱাত সহায় কৰিব ধন্যবাদ